সুপ্ৰভাত। আজি 16 জেঠ শনিবাৰ 30 মে 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত ভ্ৰমণ কৰিলে সুখ পোৱাৰ সম্ভাৱনা আছে। মনলৈ শান্তি আহিব পাৰে। প্ৰেমত শুভ। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মোন্নতিৰ যোগ আছে। ৰাজহুৱা সন্মান লাভৰ যোগ। প্ৰেমত শুভ। বিবাহৰ বাবে উপযুক্তসকলে বিবাহৰ যোগাযোগ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ। আনৰ সহায়ত কোনো কৰ্ম সম্পাদন হ'ব পাৰে। কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধুৰ আগমনৰ যোগ আছে। বন্ধুৰ সহচৰ্যত দিনটো সুখেৰে পাৰ হ'ব। কৰ্ম সম্পাদনে মনলৈ সাহস আনিব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধুৰ পৰা সহায় লাভৰ যোগ। ৰাজহুৱা কৰ্মত বন্ধুৰ সহায়েৰে কৃতকাৰ্য হোৱাৰ যোগ আছে। সম্পদ বৃদ্ধিৰ সম্ভাৱনা। ধন আগমনৰ যোগ আছে। লগতে কৰ্মত কৃতকাৰ্যতা লাভ কৰিব। প্ৰেমত শুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ কৰ্ম সম্পাদনৰ যোগ আছে। সম্পদ বৃদ্ধিৰ সম্ভাৱনা। নতুন পদবী লাভ কৰিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ নহয়। সন্মান হানিৰ যোগ আছে। উদৰ পীড়া হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মত কৃতকাৰ্য হোৱাৰ সম্ভাৱনা। কৃতকাৰ্যই মনলৈ আনন্দ কঢ়িয়াই আনিব। ব্যয় সংকোচনৰ প্ৰয়োজন। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ কৰিব পাৰে। কৰ্মত জটিলতা কমিব। কাৰ্যসিদ্ধি হোৱাৰ সম্ভাৱনা আছে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ প্ৰেমত বাধা আছে। বিবাহ প্ৰাৰ্থীসকলে কোনো নতুন যোগাযোগ নকৰিব। কোনো কাৰণত ভীতিগ্ৰস্ত হৈ পৰিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মব্যস্ততা বৃদ্ধি হ'ব পাৰে। কৰ্মত থকা বাধা আঁতৰি যাব। সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাই আজি বহুদিনীয়া আশা পূৰণ কৰিব পাৰে। কোনো দ্ৰব্য লাভৰ যোগ আছে। প্ৰেমত শুভ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।